बाक्सानि पाख्रिगुरियाव बर्डार पुलिसनि हेरेसमेन्ट डि भटार्सखौ लानानै सरासनस्रा सुबुं आरो बर्डार पुलिसनि गेजेराव दावराव डि भटार्सनि मुङाव रां बिदों होनना रायजो राजानि गोख्रों अजद बे खेबाव बाक्सा सालबारि पाख्रिगुरियाव बर्डार पुलिसा सरासनस्रा रायजोखौ डि भटार्सनि मुङाव हेरेसमेन्ट होनायनि अजद थिखांदों डि भटार्सनि मुङाव रां बिनायनि अजद दिखांदों रायजो राजाफ्रा जायखौ लानानै पाख्रिगुरियाव दिनै सानै बर्डार पुलिस आरो सरासनस्रा सुबुंफोरनि गेजेराव दान्दिसे दावराव सोमजियो जाथायनि गुबै बाथ्रा बादिब्ला पाख्रिगुरि गामिनि जामाल उद्दिननि मुङाव डि भटार्सखौ लानानै नटिस फैदोंमोन नाथाय जामाल उद्दिना गावहा डि भटार्सनि जेबो जेंना गैया होनना बर्डार पुलिसा रां लानानै डि भटार्सनि जेंनाखौ सुस्रांना होनो इसारा होनायखौ गोख्रों अजद दिखाङो फारसेथिं बर्डार पुलिसा जामाल उद्दिननि अजद दिखांनाया नंखाय होननानै अजदखौ नेवसिगारो आरो रां लानानै डि भटार्सनि जेंनाखौ सुस्रांनो नागिराखै आरो रां लुबैनाय खोथाया नंखाय होननानै खेंफोरथि होयो बर्डार पुलिसा सार्भार হয় बर्डार पुलिस सालबारि तो এখেতৰ নামত আগতো মানে একমাহ আগত এটা নোটিছ আহিছিল এইটো পাখ্ৰিগুৰি এড্ৰেছত আহিছিল কিহৰ নোটিছ কি নোটিছ এইটো একচুৱেলি ডি ভোটাৰৰ হয় আৰু বিদেশী ন্যায়াধিকৰণৰ এফটিৰ পৰা আহে তো সেই নোটিছটো আমি তেখেতক চাই গৈছোঁ তেখেতে কৈছে যে মইতো ইয়াৰ বাসিন্দা একচুৱেলি পাখ্ৰিগুৰিৰ নহয় আমি চেংলিমাৰীৰ হয় তো ঠিক আছে আপোনাৰ এড্ৰেছত যদি আহিছে তেনেহ'লে এইটো তেতিয়া আমি এফটিত ফোন কৰিলোঁ আমাৰ তামোলপুৰত ফোন কৰাৰ পাছত তেখেতে কৈছে যে যদি মানুহজন নাই তেনেহ'লে হেং কৰি দিয়ক তো আমি হেং কৰি দিছোঁ গাঁওবুঢ়াৰ লগত আছিল আমি ষ্টাফ দুটা আছিলোঁ আৰু এজন মানুহ আছিল ইয়াৰ লোকেল মেম্বাৰ আছিল এতিয়া অভিযোগ আনিছে এখেতে কৈ আছে যে আকৌ যে নোটিছটো আহিল আপুনি ঝামেলা কৰি আনিছে বা আপুনি এই ছেকেণ্ড বাৰীটো এখেতে কৈ আছে যে আপুনি ঝামেলাটো আনিছে আপুনি পইচা খুজিছে এনে কথা পইচা নিদিলে মানে পইচা নিদিয়াৰ কাৰণে মই মানে আকৌ ঝামেলাটো আনিলোঁ যদি এনেকুৱা চিষ্টেমে হয় মই তেখেতক কৈছোঁ যে যদি পইচা দি সমাধা হয় বা পইচা নিদিলে ঝামেলাটো আহে আপোনালোকে প্ৰুভ কৰক এছপিক ৰিপৰ্ট কৰক সমস্যাটো কি ডি ভোটাৰৰ সমস্যা নেকি এওঁলোকে কৈ আছে ডি ভোটাৰৰ কোনো সমস্যা নাই এওঁলোকে কৈ আছে যে ডি ভোটাৰৰ কোনো সমস্যা নাই এনেওতো ডাউটফুল কেছ হয় বহুত মানুহৰ এনেকুৱা হৈ আছে আমি ছাৰ্ভ কৰোঁ তেখেতে কোৰ্টত যাই বস্তুটো ক্লিয়াৰ কৰে আমি তেখেতক কৈছোঁ যে আপুনি যদি আপোনাৰ কাগজ পাতি আছে ভোটাৰ হয় আপুনি কোনো ঝামেলা নাই আপুনি যাই উকিলৰ লগত আলোচনা কৰি কোৰ্টত যাই আপুনি কথাটো সমাধা কৰি আহক আমাৰ ওপৰত খং কৰিলেতো কাম নহ'ব কাৰণ আমি ছাৰ্ভাৰ হয় আমি গভৰ্ণমেণ্ট ছাৰ্ভাৰ কোৰ্টে অৰ্ডাৰ দিয়ে আমি সেই অৰ্ডাৰখিনি পালন কৰোঁ পইচা খোজাৰ অভিযোগ এখেতে আনিছে যদি এতিয়া প্ৰুভ কৰক এখেতে সম্পূৰ্ণ মিছা কথা যদি এনেকুৱা কোনো ৰেকৰ্ড আছে যদি আৰু যে পইচা খুজি তেখেতে ভোটাৰ এই ডি ভোটাৰবিলাক সমস্যা সমাধান কৰে আপুনি আনক আমাৰ এছ পিৰ পৰা লৈ যাই আমাৰ কমপ্লেইন কৰক কমপ্লেইন কৰি এছ পিয়ে যি কৰে সেইটো কৰক এইটোক লৈ কি ক'ব বিচাৰে এতিয়া আমি এইটো কৈ এইটো মিছা কথা সম্পূৰ্ণ মিছা কথা তেখেতে খং কৰিছে সিদিনাও খং কৰিছিল মই বুজাইছোঁ যে এনে কথা সি পিলপিলি চলায় পিলপিলিৰ পৰা আহিয়েই মানে খং মোৰ নামত কেনেকৈ আহিব মই ইয়াতে পাখ্ৰিগুৰিৰ হয় মই চেংলিমাৰীৰ হয় পাখ্ৰিগুৰিত কেনেকৈ আহিল মই কৈছোঁ ভাই শুনক আপোনাৰ লগত আমাৰ কোনো জাতি দুশ্মন নহয় কাৰণ আপোনাৰ লগত আমি সম্পত্তি লৈ কোনো কাজিয়াও নহয় আমি প্ৰচেছ ছাৰ্ভাৰ হয় যি অৰ্ডাৰটো আহে আমাৰ কোৰ্টৰ পৰা সেই অৰ্ডাৰ মতাবিক আমি আহোঁ যদি আপুনি এতিয়াও কৈছোঁ যে যদি আপুনি নোটিছ নলয় তেনেহ'লে আপোনাৰ লগত কোনো জবৰদস্তি নহয় আপুনি কৈ আছে আপোনাৰ পৰা পইচা খুজি আছোঁ বাচ্চা নামৰ মানুহ আৰু এটা আছে বাচ্চা নামৰ মানুহ তেখেতৰ নামত পঞ্চায়ত চাৰ্টিফিকেট এটা আছে কোৰ্টত ছাবমিট আছে সেইটো তেখেতে এটেচ কৰি দিছে এতিয়া কৈ এই চাৰ্টিফিকেট কোনে আনিলে পঞ্চায়তৰ মেম্বাৰক বা পঞ্চায়তৰ প্ৰেচিডেণ্টক আপোনালোকে সোধক যে আপোনাৰ এড্ৰেছৰ মুতাবিক 97ত চাৰ্টিফিকেট দিয়া সেইটো কোৰ্টত ছাবমিট আছে গতিকে এই বস্তুখিনি আমি দিছোঁ নেকি আপোনাৰ এগেইনষ্টত যদি কথাটো সম্পূৰ্ণ মিছা আপোনাক কিয় আগুৰি ধৰিছে এতিয়া আমি আগুৰি ধৰিছোঁ যদি এতিয়া আমি কি কৰিব আছে আমি এছ পি অফিচত ৰিপৰ্ট কৰিছে নেকি আপোনাৰ এতিয়া কি নাজানো তেখেতৰ মনোভাৱনা কি আমি কেনেকৈ ক'ম টাৰ্গেট না কি মোৰ নামত মানে এটা নোটিছ হৈছিলে ইয়াতে পাখ্ৰিগুৰি ডি ভোটাৰৰ পাছত তেখেতক মই নথি পত্ৰ দেখালোঁ সম্পূৰ্ণ তাৰমানে চেংনিমাৰীৰ হয় পাছত তেখেতে ক'লে বোলে নাই চেংনিমাৰী যদি তেনেহ'লে পাখ্ৰিগুৰিত হ'ব নোৱাৰে সেইখিনি কথা কৈ মই নথি পত্ৰখিনি লৈ গ'লে লৈ যোৱাৰ পিছতে সি মোক 3 দিনমান পিছত মোক ফোন কৰিছে বোলে জামাল ভাই তুমি অলপ ভৱানীপুৰত আহিব পাৰিবা নেকি বোলে নাই মইতো ভৱানীপুৰত যাব নোৱাৰোঁ কিয় ক'লে তোমাৰ লগত কিবা আলোচনা আছে তেনেহ'লে চাউলাবাৰী আহক বোলে কি হৈছে ছাৰ বোলে নাই দুই ভাই বহি কিবা এটা আলোচনা কৰিম বোলে কিবা পইচা পাতিৰ কিবা ঝামেলা আছে নেকি বোলে ধৰি লওক সেনেকৈ কিন্তু মই মোবাইলত নকওঁ ৰেকৰ্ডিং হৈ থাকে বুলি ডাইৰেক্ট কৰি কৈ গৈছে তাৰপিছত মোক মাতিছে আপোনাৰ হাতৰ পিঠাত 2 দিন পইচা খুজিছে তাৰমানে পইচাটো খুজিলে তাৰমানে এই দুবাৰ তাৰমানে যিটো জটটো আহিছে আজি এই জটটো নাহিলে হেঁতেন তেখেতে কোৱা মতে
সেইটো আজি তাৰমানে আগতে আহিছিল আপোনাৰ পাখৰিগুৰি নটিছ, আজি আহিছে চেংনিমাৰী নটিছ ডি ভোটাৰৰ বুলি কৈছে। ডি ভোটাৰ মোৰ তাৰমানে চেংনিমাৰীত নাই, নথি পত্ৰ মই তেখেতক দেখাইছোঁ বা আপোনালোকেও চাই ল'ব পাৰে। বৰ্তমান আমাৰ চলিত আছে বাপেকৰ NRC আছে 65 চনৰ, লাগে আপোনালোকে চাই লওক সেইটো নথি পত্ৰটো। মোৰ এইখিনিয়ে। আপোনাৰ নাম গাঁও? আমাৰ বৰ্তমান মই বসবাস কৰি আছোঁ 3 বছৰ ধৰি পাখৰিগুৰি, কিন্তু আমাৰ একদম অৰিজিনেলি চেংনিমাৰী, নথি পত্ৰ সম্পন্ন চেংনিমাৰী। আমাৰ ঘৰ বাৰীও আছে তাতে। আপোনাৰ কোনো সমস্যা নাই ভোটাৰক? না, আমাৰ কোনো সমস্যা নাই, আপোনালোকে চাওক। কি নাম আপনার? মোৰ নাম জামাল উদ্দিন, দেউতাৰ নাম শামসুল হক। 2023-24 सोलोंथाइ बोसोरनि थाखाय क'क्राझारनि दतमायाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुला नोंथांमोननो लानानै फैदों गोदान मुं थिसननाय। दतमानि बोरसिजरा गामियाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव दायो आर्ट स्ट्रीमाव 11 थाखोनि थाखाय गोदान मुं थिसननाया सोलिगासिनो। बोसोरै फरायसाफोरा मोजां जौखोन्दो लानानै उथ्रिसारनो हानाय बायदिनो बे फरायसालियाव नोंथाङाबो गुनगोनां सोलोंथाइखौ लानो हागोन। लोगोसेयैनो बे फरायसालियाव सोलोंथाइनि मोजां थासारिखौ बिथा खालामनानै हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलनि खाबुबो दं। गोसो गोनां बिजाथि एबा फरायसाफोरा आर्ट स्ट्रीमाव 11 थाखोनि थाखाय मुंखौ सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थिसननो हागोन। मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नाम्बार 7637819350 एबा 6900559217 आव थोंजों सुलाद लानो हागोन। थामहिनबा सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थांनानैबो नोंथाङा सुलाद लाहैनो हागोन।